Hello student, I will discuss on a new session class 10 Assamese subject half yearly syllabus 2025-26. তো class 10 full mark তোমালোকৰ 100 থাকিব তোমালোকে জানা এইটো আৰু 5 mark 30 তো তোমালোকে এতিয়া সব গ্ৰুপে বাধ্যতামূলক গদ্যাংশ উদ্যোগী হওয়া ভাৰতীয় সংস্কৃতি এই দুটাৰ পৰা তোমালোকৰ হাফ ইয়াৰলি থাকিব অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি এটোৰ পৰা তোমালোকৰ হাফ ইয়াৰলি নাথাকে ইন্টাৰনেটৰ তিতা মিঠা অৰুণিমা সিনহা এটোৰ পৰা থাকিব হাফ ইয়াৰলি অৰণ্য যাত্ৰা থাকিব পৰেশ্বৰ এবমুখী এটোৰ পৰা তোমালোকৰ হাফ ইয়াৰলিত নাথাকে বৰগীত মাধৱদেৱ জিকিৰ এই দুটা তোমালোকৰ হাফ ইয়াৰলিত থাকিব প্ৰকৃতি থাকিব মই অসমীয়া দৃষ্টান্তৰ এই দুটা নাথাকে তোমালোকৰ হাফ ইয়াৰলিত ব্যাকৰণ নৱম শ্ৰেণীৰ ব্যাকৰণৰ উপৰিও তোমালোকক নৱম শ্ৰেণীৰ ব্যাকৰণৰ উপৰিও থাকিব ইয়াৰ পৰা নৱম শ্ৰেণীৰ কিন্তু থাকিবই তাৰ পিছত আৰু ইয়াত ছোৱা সমাস থাকিব সন্ধি বাক্য পৰিৱৰ্তন সৰল যৌগিক জটিল বাক্য থাকিব নৈত্যবিধি আৰু সত্যবিধি থাকিব জ্যোতি চিহ্নৰ ব্যৱহাৰ থাকিব খণ্ড বাক্য থাকিব জতুৱা দাঁত থাকিব বিপৰীত শব্দ এটা শব্দৰ প্ৰকাশ কৰা প্ৰত্যয় থাকিব আৰু তোমালোকে তাৰ পিছত চোৱা প্ৰতিবেদন থাকিব আবেদন লেখা থাকিব ৰচনা থাকিব দ্ৰুতিবাদ থাকিব তোমালোকক 10 এর যিখিনি আছে দ্ৰুতিবাদ তাৰ পৰা পঢ়িবা দ্ৰুতিবাদৰ তোমালোকে যিকোনো দুজন ব্যক্তিৰ নাম দুজন ব্যক্তিৰ বিষয়ে দুটা জনগোষ্ঠীৰ বিষয়ে আৰু দুটা জনগোষ্ঠীৰ উৎসৱৰ বিষয়ে তোমালোকে পঢ়ি থৈ দিবা তোমালোকক হৈ যাব তো এটা সব তোমালোকক বিখ্যাত যুগ এটো নাথাকে প্ৰাচীন ভাৰতীয় শিক্ষা এটো থাকিব হাফ ইয়াৰলিত কানাইৰ ছাত্ৰী নাথাকে দৰজাৰ দৰবা এটো থাকিব হাফ ইয়াৰলিত নৱম শ্ৰেণীৰ ব্যাকৰণৰ উপৰিও বোল বাক্যৰ শুধৰণি এটো থাকিব উপসৰ্গ অনুসৰ্গ সমাৰ্থক শব্দ পুৰণি শব্দৰ আধুনিক ৰূপ থাকিব হাফ ইয়াৰলিত ছন্দ নাথাকে ছন্দ তোমালোকক একেবাৰে বোৰ্ডত আহিব বোৰ্ডৰ পৰা যেতিয়া তোমালোকক এক্সাম পাতিব তেতিয়া আহিব ছন্দ ফাইনাল এক্সামত তো এইখিনি আছিল ক্লাস 10 ৰ সিলেবাস এছামিজ সিলেবাস তো থ্যাংক ইউ কিপ ওয়াচিং মাই ভিডিও